গুড মৰ্ণিং গাইজ। ৰাতিপুৱা আজি কি ক'ব, আজি ব্লগিংটো মানে মই এনেকৈ নকৰোঁ। আজি কৰিলোঁ আৰু বহুতে কৈ আছিল সোনকালে উঠিম বুলি ভাবিছিলোঁ, ভাবি উঠাটো নহ'ল সোনকালে। এতিয়া মোটামুটি 10টাই বাজিব। আজি আমাৰ শ্বুটিং আছে, তাকে উঠি মামাৰ ঘৰতো নাই, এতিয়া মামাহঁতৰ ঘৰত আছোঁ। উঠি এতিয়া মুখ ধুই এতিয়া চাহ তাহ খাই উঠি তো গাইজ মই ওলাই ৰেডি, এতিয়া যাম আৰু সম্পূৰ্ণ ওলাই ৰেডি হ'লোঁ। লগ পাওঁ ৰাস্তাত, আপোনাৰ লগত দেখাই আছোঁ। আৰু লগৰ এজনো যাব মোৰ লগত এতিয়া বৰ্তমান ঘৰলৈ। সিও আহিছিলে মোৰ মুখতৰ ঘৰত, লগ পাই আছোঁ। চাই থাকিব আপোনালোকে। মোৰ বসন্তি ৰেডি, মই ৰেডি হ'লো আৰু যাম এতিয়া। গাইজ চাব যাই আছোঁ, ক'ত আছে দেখা মানে বৰ্তমান তাৰ কাষলৈ গৈ আছোঁ। হ'ব লাউৰাৰ লগত ময়ো ওলাইছোঁ এতিয়া। মোৰ শ্বুটিং আছে ঘৰত নেকি? 7টা মোৰ আৰম্ভ শ্বুটিং হ'ল বুলি কিবা এটা কৈ তাকে যাই আছোঁ, তাকে ওলালোঁ। ব্লগটো আৰম্ভ কৰিছোঁ, ৰাতিপুৱাই আকৌ বিছনাৰ পৰা আৰম্ভ কৰিছোঁ। আৰম্ভ কৰি মানে মই মানে কৈ আছোঁ মানে ব্লগ এটা কি কৰি আছে, মই চব ভিডিঅ' দি আছোঁ। ব্লগ মানে বনোৱা নাই, বনাই পোৱা নাই। আজি ট্ৰাই কৰিছোঁ আৰু ব্লগ এটা মানে কি হয় নাজানো আৰু চাব আৰু চবে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ আমি যাই থাকিম বৰ্তমান। গাইজ নমস্কাৰ। আজিৰ আমাৰ এখন টেষ্ট ড্ৰাইভ আছে। শ্বুটিঙৰ আজি অন্তিম দিন আমাৰ টেষ্ট ড্ৰাইভ আছে। ৰাতিপুৱাই গা চা ধুলোঁ, ধোৱাৰ পিছত মাহ প্ৰসাদখিনি ল'লোঁ। এই তলত আছে, দেখাই দিয়ে এবাৰ, এই দেখাই দিম। তাৰপিছত দ্বিতীয় কথাটো হ'ল আমি এতিয়া যাম এই কথা যাই পেলাই ধুনীয়াকৈ পূজা পাঠ নাই, ফাৰ্ষ্টতে শ্বুটিং কৰিম। তাৰপিছত ঘৰত শেষ হোৱাৰ পিছত আমি 3টামান বজাত ধুনীয়াকৈ শৰাই এখন দিম, ভগৱানৰ আশীৰ্বাদ ল'ম যাতে আমাৰ ধুনীয়াকৈ কাম কাজবিলাক আগলৈ বাঢ়ি যায়। তাৰপিছত ধুনীয়াকৈ চলি যায়, ছাবস্ক্ৰাইবাৰ আহে, লাইক আহে। আৰু এই ইউটিউবৰ ছাইডে যি ঘণ্টা বুলি কোৱা বস্তু এটা থাকে, সেইটো চবেই টিপি টিপি আকৌ বুজিছা। আৰু নকওঁ মই হ'ল আমি বৰ্তমান পালোঁ আহি পেলাই কি বুলি কয় এইখিনি চিন্তাগাঁও চক। ইয়াতে মানুহবিলাক বহুত দূৰ দূৰণিৰ পৰা আহি পেলাই চিন্তা কৰি ইয়াতে মানুহবিলাক বহুত দূৰ দূৰণিৰ পৰা আহি পেলাই চিন্তা কৰি থাকে। কোনো মানে কি চিন্তাত ভুল যোৱা নাই। আমি বৰ্তমান মানে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি কিনে আমি এতিয়া বৰ্তমান গৈ আছোঁ কলেজত যাবি, অলপ কাম আছে, কামখিনি কৰি লৈ আপোনালোকক ডাইৰেক্ট আকৌ লগ পাইছোঁ আপোনালোকক। আমি এতিয়া য'ত শ্বুটিং হোৱা তাতে ৰাস্তাটোত সোমাইছোঁ, মানে ব্লগটো এইখিনিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আমাৰ এওঁৰাই কিবা এটা গাইজ ৰাতিপুৱা গা ধুই অহা বহুত কষ্ট, ঠাণ্ডাত মানে কি কবি, কাণৰ ইফালে এইকেইদিন সঁচাকৈ বহুত মানে আমাৰ কাৰণে নতুন। কিবা যদি ভুল বাকী হয় আপোনালোকে কৈ কমেণ্টত আপোনালোকে শুধৰাই দিব। এইটো নামটো এতিয়া নকওঁ নেকি? নামটো আমি নকওঁ বাৰু, মানে আমাৰ টিজাৰ ৰিলিজ হোৱা তেতিয়া সময়খিনি কৈ দিম আৰু অলৰেডি গম পাইছে, কিন্তু হ'লেও এতিয়া নকওঁ বাৰু, সকলোৱে গম পোৱা নাই বাৰু। আহি পালোঁ এই প্ৰায় সোমামেই, তাৰ পৰা দেখাইছোঁ এই জয়া বাইদেউকে দেখা পাইছোঁ, জয়া কৰি আৰু আন্টি এইটো
তই ক'ব পগলাই হৈছে তই সঁচাকে পগলাই হৈছা তই আকৌ ভিডিঅ' ইয়াতো মোক ভুল দেখা হৈছেনে চেছে আমি দুটা মই একদম ডাইৰেক্ট ভূত জীৱনত কৰি নোপোৱা বস্তুটো কৰিছোঁ আৰু মেকআপ সদায় সদায় কৰোঁ মানে বুজি পাইছেনে আৰু নকওঁ আমি ছুটি বনাই আহি গ'লো ভইচটো একেবাৰে ল'ব পাৰিবি তাৰ ডাল লগে ল গাইছ এইবোৰ মানে পৰহিৰ পৰা কিবা ফাংচন খাইছে নেকি চব কথা পাহৰে আৰু মানে কিবা এটা কৈ দিয় ইয়াৰো ৰাতিপুৱা ইও দেখাই আছিল তোমাৰ সাহসত মই ব্লগ আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ এটা মই কি বুলি কয় এক্সাম্পল হিচাপে এটা কথা কওঁ আমাৰ নেক্সট যিখন শ্বৰ্ট ফিল্ম আহি আছে ৱেলকাম টু নিবেদিতা নিবেদিতা তুমি ৱেইটিং কৰি থাকা তুমি কেতিয়াৰ পৰা মাই ডগছ মিক্স কৰি নাখায় এওঁলোকৰ এই আৰম্ভ শিখৰ মই বাদ দিছোঁ বাৰু অলপ অলপ খাওঁ কমকৈ নাই খোৱা নাই মই কমাই দিছোঁ হা টোটেলি নহয় কমাইছোঁ অলপ চবেই কমোৱে কিন্তু আকৌ মুখত দেখায় গাইছ আপোনালোকে ব্লগটো চাব ভালকৈ পগলা হৈছে আকৌ এবাৰ কৈ দিয়কচোন তোমালোকে মই কালি কৈছিলোঁ নে তোমালোকক ই টাইম দি টাইমৰ মানুহ আহি বহুত ডাঙৰ ডিছকাছ চলি আছে ছাৰ আজি লেপটপো লৈছে ছাৰ কি হৈছে আমাৰ শ্বুটিং বৰ্তমান আৰম্ভ হ'ব আৰু তোমালোক কোনফালে যাবা কোৱাচোন কিবা এটা কৈ দিয়া তুমি কি ক'ম কিবা এটা কৈ দিয়া আৰু এতিয়া পাণ খাব যায় আছো মই আৰু গাড়ী ভাল কৰিব দিবা যায় আছো আমাৰ ফকৰ দিনো আহিছে ফকৰ দিন আমাৰ বাইদেউ যাব বাইদেউ তোমাৰ আগত কিবা এটা কৈ যাওক আপুনি বাই বাই মই যাওঁ আৰু আমাৰ বৰ্তমান শ্বুটিং চলি আছে আমাক আমি ছুটি বনাই আহি গ'লো আৰু এটা কথা মেডাম চাবা লাগবই চবে আৰু মেডামৰ হেৰিৰ দিনা মই থাকিম দেই মানে সেইদিনা আমাৰ শ্বুটিঙৰ বিহাইণ্ড দ্য চিন বুলি ক'ব পাৰি গিম্বেল বাবু লৈ গৈছে দিম নেকি ইয়াতে থাকা বুলি নকবি আমাৰ ডিৰেক্টৰে কিবা বুজি আহিছে বৰ্তমান আমাৰ ফকৰ দিনা বৰ্তমান কেমেৰা ব্যস্ত পুৰা কিবা পালে আমি বুজি নাপালো আৰু আমাৰ একে প্ৰায় শ্বুটিং তাকে শ্বুট লৈ আছে
আমাৰ এইজন সাংবাদিক আহিছে খাতিৰঙীয়াৰ পৰা চেনেলৰ পৰা। তোমাৰ চাহ কোৱা এক্সপিৰিয়েঞ্চ সেইটো ভিডিঅ' কৰিব লাগিছিল জমি লৈ এইফালে শ্বুটিং চলি আছে, এইফালে চাহ খাই আছে সকলোৱে। আমি এতিয়া কলপাত কাটিব যাম। খুৱাবি নেকি? মই মানি বেগ থৈ আহিছো মোবাইলটো চাৰ্জত দিবিচোন ভিডিঅ' কিমান টাইম? অলপ টাইম ল'ব লাগিব, নিউজ বাজি থাকে। আপোনালোকে গম পাইছে নে অলপ কি খাই লওক মোক পাগলা পাগলা। আপোনালোকে বাল ভিডিঅ'টো চাব সকলোৱে। কি চাব লাগে? ভাল ভিডিঅ'। আমাৰ মেইন মানুহ আইনুল। বালক ভিডিঅ'। আমাৰ ফকৰ দিনে কিবা এটা ক'ব। ফকৰ দিন কিবা এটা কৈ দিছিলে, কৈ দিয়াচোন। তুমি কিবা কৈ দিয়া তোহাই ফুল অবাই মানে ফ্লাট গাইজ আমাৰ দাদা শ্বুটিং চলি আছে বৰ্তমান। মানে শ্বুটিঙৰ মানে ক্লিপ শেষ হ'ব বুলি কৈ থাকে, এটা এটা বাঢ়িয়ে যাই আছে। মই তেতিয়া কৈছিলোঁ আপোনাক শেষ হ'ব বুলি, কিন্তু বাঢ়িয়ে আছে। মোক কিবা কিবা কৈ এটা আহি আছে বোলে, খাব একো পোৱা নাই, তুলসী পাতে খাই আছে তাত চাই। ভাত খোৱা নাই ময়ো। প্ৰস্তুতি আছে এই মেডাম ছবিখনৰ সমূহ মেডামৰ মাজত আমাৰ টিজাৰ ৰিলিজ মুকলি কৰিবৰ কাৰণে ৰেডি কৰা হৈ আছে বৰ্তমান। কেক খানা হ'ল, এওঁলোকক চাওক আপোনালোকে মুৰ্গীখনৰ অৱস্থা। বদনামী কৰি এইটো বাইদেউ মোবাইলটো আমাৰ কেমেৰাৰ মানুহ এইবিলাক চাব, কালি ইউটিউবত আহিব ভিডিঅ'। কালি এই অৱস্থা যোন যেনেকে আছে এনেকে আহিব ভিডিঅ'। নাহে আমাৰ কেমেৰাৰ মানুহকেইটা দেখাইছো আৰু
ডাইৰেক্ট বাথৰুমে পালোঁ আহি মই